Hello friends, welcome back to my channel ADRE Smart. Azir 8 classot moi reasoning or 2 number part loi aisu. Class to pa upokrit hole apnaloke like aru subscribe kori na paribo logote nijor bondhu bandhobi hokol logot share koribo. Eta arambo korisu. Number 1 to ase nimnotto onukromot konto hengkha amil ami hetu uliabo lage. First ase 100, next ase 81, ইয়াৰ পিছত আছে 64, ইয়াৰ পিছত আছে 48, ইয়াৰ পিছত আছে 36. 100 টো আমি কেনেকৈ লিখিব পাৰো? 100 টো আমি 10 স্কয়াৰ কৰি লিখিব পাৰো. 81 টো আমি কেনেকৈ লিখিব পাৰো? 9 স্কয়াৰ কৰি লিখিব পাৰো. 64 টো আমি কেনেকৈ লিখিব পাৰো? 8 স্কয়াৰ. 48 কিন্তু আমি ডাইৰেক্ট স্কয়াৰ লিখিব নোৱাৰো, হয়? এটো 16 into 3 করিলো 48 হয় বা 4 স্কয়ার into 3 বলে এটো লিখিব পারি। আর নেক্সট কি 36 তো আমি কেনেকৈ লিখিব পাৰো? 6 স্কয়ার কৰি লিখিব পাৰো, হয়? গতিকে আমাৰ অমিল কোনটো? অপশন সি তো 48 তো। Next question number 2 to nimnotto onukromok konto hengkha amil eitu uliabo lage. First is 6, next is 12, here is 24, here is 48, next is 97. Eto konto amil ami keneke uliam? Eta suppose 6 into 2 korile ki pao ami 12 pao. 12 into 2 korile ami kiman pam? 24. 24 into 2 korile kiman pam ami 48. Ar 48 into 2 korile ami kiman pabo lage? 96 পাব লাগে কিন্তু ইয়াতে কিমান দি আছে 97 আছে, হয়? গতিকে অমিল এইটো 97 তো অপশন ডি তো আছে আমাৰ শুদ্ধ উত্তৰটো। নম্বৰটো কি আছে? নিম্নন্ত অনুক্ৰমক কোনটো সংখ্যা মিলে এইটো আমি উলিয়াব লাগে। ফাৰ্স্ট আছে 9, ইয়াৰ পিছত দি আছে 27, ইয়াৰ পিছত দি আছে 81, ইয়াৰ পিছত দি আছে 243 আৰু ইয়াৰ পিছত দি আছে 724. কোনটো সংখ্যা মিল হ'ব? আমি কৰিছো এটো 9 into 3 কৰিলে আমি কিমান পাও? 27. 27 into 3 কৰিলে আমি কিমান পাও? 81. 81 into 3 কৰিলে কিমান পাম আমি? 243. Next 243 into 3 কৰিলে আমি কিমান পাও? 339 আৰু এটা হ'ব 729 হয়। কিন্তু ইয়াতে আমাক কিমান দিয়া আছে? 724 দিয়া আছে, হয়? গতিকে অমিল এইটো হ'ব 724. নেক্সট নাম্বার 4 তো একেই আছে। কেছে 51, 31, 63, 127, next is 254. ইয়াতে অপশন আছে এ তো আছে 15, বি তো আছে 63, সি তো আছে 127 আৰু ডি তো আছে 254. এইটো আপোনালোকে মোক কমেন্ট কৰিব আনসারটো কি হয়। নেক্সট এতিয়ালৈ আমি যথাযথ সম্বন্ধটো বিচাৰি খালি ঠাই পূৰ কৰা। এটা নম্বৰ 5 তো আছে study knowledge work, এটা কোয়েশ্চন মার্ক আছে। অপশন এ আছে এক্সপেরিমেন্ট, অপশন বি আছে সার্ভিস, অপশন সি আছে এক্সপেরিয়েন্স আৰু অপশন ডি আছে এপয়েন্টমেন্ট। এটা চাও যদি আমি অধ্যয়ন কৰো বা পঢ়ো তেতিয়া আমি কি পাও? জ্ঞান পাও, নলেজ পাও, হয়? আৰু ওয়ার্ক কৰিলে আমি কি পাম? ওয়ার্ক কৰিলে আমাৰ কি হয়? অপশন সি তো শুদ্ধ উত্তৰ আছে এক্সপেরিয়েন্স হয়, হয়? গতিকে শুদ্ধ উত্তৰ অপশন সি তো। নেক্সট এইটো আমি উলিয়াব লাগে। এইটো ফার্স্ট আছে রিজন, এর পিছত আছে SFBTPO, এর পিছত আছে থিংক আৰু কোয়েশ্চন মার্ক আছে। এটা আমি কেনেকৈ কৰিম? এটা চাব ৰিজনটোৰ লগত যদি আমি লেটাৰটোৰ লগত +1 কৰো তেতিয়া আমি কি পাও? S পাই যাও, হয়? এর লগত তেনেকৈ +1 কৰিলে আমি F পাও। এর লগত +1 কৰিলে আমি কি পাও? B পাও। S ৰ লগত +1 কৰিলে আমি কি পাও?
টি পাও ওৰ লগত +1 কৰিলে কি পোৱা যায় পি পোৱা যায় আকৌ এনৰ লগত +1 কৰিলে মানে এটা লেটাৰ প্লাস কৰি দিলাম কি পাও ও পাও হয় তেনেকৈ আমি থিংটোৰো লৈ লম টিৰ লগত +1 কৰিলে কি হ'ব ইউ এছৰ লগত +1 কৰিলে কি হ'ব আই আইৰ লগত আমি এটা লেটাৰ প্লাস কৰি দিলে কি হ'ব জে নেক্সট আছে এন এনৰ লগত আমি কি কৰিম +1 কৰি দিম +1 কৰিলে কি হ'ব ও হ'ব আকৌ কে ৰ লগতো এটা লেটাৰ প্লাস কৰি দিলে কি হ'ব এল হ'ব মানে কি হল আমাৰ ইয়াতে ইউ আই জে ও এল কোনটোত আছে অপশন বি ত আছে শুদ্ধ উত্তৰটো নাম্বাৰ 7 আছে নেশন ইজ টু ANTINO ইয়াৰ পিছত আছে হাংৰি আৰু এটো কোৱেশ্চন মাৰ্ক প্ৰথম আমি কি কৰিম নেশন ওয়াৰ্ডটো লিখি লৈছো NATION নেশন এটো কেনেকৈ লিখিছে ANTINO এটা চাব প্ৰথম এন টো সেকেন্ডত আহিছে ইয়াতে এটো ফাৰ্ষ্টত আহিছে টি আৰু আই এই দুটা সেম ৰাখিছে আকৌ ও তো ইয়াত আহিছে এন তো ইয়াতে আহিছে হয়নে আমি হাংৰিটো তেনেকৈ লিখিম HUNGRY প্ৰথম কি কৰি আমি ইউ তো প্ৰথম লিখিলাম ইউ এইচ তো আনিম ইয়াৰ পিছত এইচ এন আৰু জি তো সেম থাকিব এন আৰু জি সেম আছে আর তো আমি এপিনে লিখিম ওয়াই তো ইয়াতে লিখিম হয় ওয়াই লিখিলো ইয়াতে আর হল মানে কি হল ইউ এইচ এন জি ওয়াই আর ইউ এইচ এন জি ওয়াই আর তো অপশন বি তো আছে হয় এই অপশন বি তো হৈছে শুদ্ধ উত্তৰটো নাম্বাৰ 8 আছে আই ইজ টু মায়োপিয়া ডাবল ইজ টু টিথ সিঙ্গল ইজ টু কোয়েশ্চন মার্ক আছে অপশন এ আছে পায়েৰিয়া অপশন বি আছে ক্যাটাৰেক্ট অপশন সি আছে ট্ৰাকোমা আৰু অপশন ডি আছে একজিমা এতে অপশন চাৰিটা কোনটো শুদ্ধ উত্তৰ হয় এটা আপোনালোকে মোক কমেন্ট কৰিব তো নকল ক্লাছটো মানে ক্লাছটোৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেনে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাৰিব লগতে নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব বটনলৈ ধন্যবাদ